হাই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আশা কৰিছোঁ আপোনালোকৰ চাগে নিশ্চয় ভালে হ'ব। গতিকে আজি অলপ মনটো বেয়া, কাৰণ আজি যিটো ভিডিঅ' বনাবলৈ গৈ আছোঁ মোৰ মনটোৰ লগত বেয়া হোৱাৰে এটা ভিডিঅ' হয়। যিটো ভিডিঅ' হ'ল ইণ্ডিয়ান আইডলৰ ওপৰত। আপোনালোকে ইণ্ডিয়ান আইডল বুলি কোৱাৰ লগে গম পাইছেই চাগে। ইণ্ডিয়ান আইডলত অৰুণাচলৰ এজন ল'ৰা যাৰ নাম ঋতুদীপা, তেওঁ ইণ্ডিয়ান আইডল ৰিজেক্ট হ'ল। তাৰ কাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াব বিচাৰিছোঁ। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই স্ক্ৰিপ্টটো চাই লওক আপোনালোকে। ঋতুদীপাৰ গীতৰ সুন্দৰ পৰিৱেশন। जे तेनू धूप लगे आवे तो मैं छाँव बन जावा, तेरी खुशियों के खातिर मैं सारे जग से लड़ जावा। यही मेरी आरज़ू कि तेरा ही मैं साथ दूँ, तेरा बन के रहूं सदा मैं परछावा। तू मेरी हीर में तेरा रांझा, करता हूँ मैं तुझसे ये वादा, तेरे बगैर ना कोई दूजा सोनिए। বাহ, ইমান ধুনীয়া গীত গাইছে। আপোনালোকে নিজে দেখিলে স্ক্ৰিপ্ট, ইমান ধুনীয়া গীত গাইছে। তাৰপিছতো এনেকুৱা হ'বলৈ গৈছে। ইণ্ডিয়াৰ ল'ৰাসমূহ আমি আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিব লাগে। ইয়াৰ বিপৰীতে কৰিবলৈ গ'লে ইণ্ডিয়াখন নিশ্চয় তললৈ যাব, কাৰণ যিটো হাৰত উঠি আছিলে সেইটো হাৰত নুঠিব। এইকাৰণে স্বাৰ্থবিলাক মানুহে বাদ দিব লাগে। তো ভিডিঅ'টো ইমানখিনি আছিলে। যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি থ'ব। আৰু যদি আপোনালোকে ঋতুদীপাক যদি মোৰ কথাখিনিত ছাপোৰ্ট কৰিছে কমেণ্টত জনাব, আৰু মই যদি গম পাম আপোনালোকৰ নিজৰ মনৰ উদ্দেশ্যখিনি, তেতিয়া মই ভাল লাগিব আৰু আপোনালোকেও নিজৰ মনৰ কথাখিনি শ্বেয়াৰ কৰিব পাৰিব। গতিকে বাই বাই, টেক কেয়াৰ।